মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ পণ্ডিত আনন্দৰাম বৰুৱাৰ প্ৰথম পেজটো এবাৰ আমি আলোচনা কৰিম পাছৰখিনি চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে তোমালোকে নিশ্চয় শুনা পাইছা চেষ্টাৰ অসাধ্য একো নাই অৰ্থাৎ চেষ্টা কৰিলে যিকোনো কামেই সহজ হৈ পৰে আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰতো এই কথাষাৰ আখৰে আখৰে ফলিয়াইছিল তেখেতে ICS পৰীক্ষাত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল তোমালোকৰ প্ৰশ্ন আহিব পাৰে আনন্দৰাম বৰুৱাদেৱে ICS পৰীক্ষাত কেই নম্বৰ স্থান পাইছিল সপ্তম স্থান লাভ কৰিছিল কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবেই তেখেতে এই কঠিন লক্ষ্যত উপনীত হ'ব পাৰিছিল কঠোৰ অধ্যৱসায় খুব চেষ্টা কৰিছিল তেওঁ অধ্যয়ন কৰিছিল আৰু দৃঢ় মনোবল দৃঢ় আছিল অৰ্থাৎ তেওঁ এটাই লক্ষ্য আছিল আৰু এই লক্ষ্যৰ এই মনোবলৰ বাবে তেওঁ কি কৰিছিল এই কঠিন লক্ষ্যটোত উপনীত হ'ব পাৰিছিল কাৰণ ICS পৰীক্ষাটো পাছ কৰাৰ ধেমালি নহয় তেখেতৰ পিতৃ গড়গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা তেওঁৰ পিতৃ মাতৃৰ নাম আহিব সদায় মনত ৰাখিবা পিতৃ কোন আছিল গড়গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা মাক দেউতাকৰ তৃতীয় সন্তান আনন্দৰাম বৰুৱাৰ ইংৰাজী 1850 চনৰ মে মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত জন্ম হৈছিল আনন্দৰাম বৰুৱাদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল প্ৰশ্ন আহিব মনত ৰাখিবা তেওঁৰ জন্ম হৈছিল 1850 চনৰ মে মাহৰ 21 তাৰিখে আৰু ক'ত উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত পণ্ডিত প্ৰবৰ চিভিলিয়ান আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দদাৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে আমি যেতিয়া ভাল কাম কৰোঁ তেতিয়া আমাৰ নিজৰ লগতে নিজৰ পৰিয়ালটোৰ হয়নে নহয় আৰু নিজৰ গাঁওখন তথা আৰু তাতকৈ বেছি যদি ভাল কাম কৰা হয় তেতিয়াহ'লে নিজৰ ৰাজ্য আৰু নিজৰ দেশখনৰ নামো উজ্জ্বল কৰিব পৰা যায় যেনেদৰে তোমালোকে এতিয়া হিমা দাসৰ নাম শুনা পাইছা শুনিছানে নাই তোমালোকে হয়নে গতিকে এইদৰে নিজৰ লগতে দেশখনৰ ৰাজ্যখনৰ নাম উজ্জ্বল কৰিব পৰা যায় আনন্দৰাম বৰুৱাদেৱেও তেখেতে উত্তৰ গুৱাহাটীৰ মজিন্দদাৰ বৰুৱা বংশ তেওঁলোকৰ এজন ককা আছিল মজিন্দদাৰ বৰুৱা তেওঁৰ বংশৰ লগতে তেওঁ গোটেই অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে অসমত সেই সময়ত কলেজ নথকাৰ আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে অসমত সেই সময়ত কলেজ নাছিল কেতিয়াৰ কথা 1870 চনৰ কথা হয়নে নহয় গতিকে সেইখিনি সময়ত তেওঁ মানে কি অসমত কি নাছিল কলেজ নাছিল হয়নে নহয় গতিকে তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় অৰ্থাৎ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ ক'ত নামভৰ্তি কৰিছিল কলকাতাৰ প্ৰেছিডেন্সি কলেজত সেই কলেজৰ পৰাই তেখেতে FA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰ সহ ডাফ স্কলাৰশ্বিপ পায় তেওঁ গণিতৰ সৰ্বোচ্চ নম্বৰ পাইছিল FA পৰীক্ষাত ওকে আৰু তেতিয়া তেওঁ স্কলাৰশ্বিপ দিয়া হৈছিল কি স্কলাৰশ্বিপ ডাফ স্কলাৰশ্বিপ দিয়া হৈছিল স্কলাৰশ্বিপ কিহৰ কাৰণে দিয়ে ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে দিয়া হয় সেই সময়ত ভাৰতত থকা ইংৰাজ চৰকাৰে ছাত্ৰক উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বিলাতলৈ পঠিয়াইছিল তেতিয়া ভাৰতত কি চৰকাৰ আছিল ইংৰাজ চৰকাৰ আৰু তেওঁলোকে ভাল মানে মেধাৱী ল'ৰা ছোৱালীক কি কৰিছিল উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বা স্কলাৰশ্বিপ দি বিলাতলৈ অৰ্থাৎ লণ্ডন বা ইংলেণ্ডলৈ পঢ়িবলৈ পঠাইছিল তেখেতে এই বৃত্তি লাভ কৰি লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আমাৰ আনন্দৰাম বৰুৱাইও এই বৃত্তি লাভ কৰিছিল আৰু লণ্ডনত তেওঁ বেৰিষ্টাৰী পঢ়িছিল বেৰিষ্টাৰী মানে কি ল পঢ়িছিল হয়নে স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে তেওঁ এগৰাকী সহকাৰী মেজিষ্ট্ৰেট হিচাপে তেওঁ শিৱসাগৰ জিলাত যোগদান কৰিছিল তাৰ পাছত তেখেতে মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে মৈমনসিং এখন বৰ্তমানৰ বাংলাদেশৰ এখন জিলা আগতে ভাৰতৰে আছিল মানে অসমৰে আছিল এতিয়া বাংলাদেশৰ এখন জিলা আৰু ইয়াতো তেওঁ সহকাৰী এছিষ্টেণ্ট মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয় নোয়াখালী মৈমনসিং এই সকলোবিলাক আগতে অসমৰে আছিল কিন্তু বৰ্তমান এইবোৰ বাংলাদেশৰ জিলা হৈ পৰিছে নোয়াখালীত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা আছিল অসমত যেনেদৰে বিভিন্ন ঠাইত বেলেগ বেলেগ ঠাইত আমি বেলেগ বেলেগ ভাষা শুনা পাওঁ দেখা পাওঁ তেনেদৰে বংগদেশতো অঞ্চলভেদে কি আছিল ভাষাৰ ভিন্নতা আছিল এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত যি ভাষা তেওঁলোকে লিখা পঢ়া কৰে হয়নে সেইটো হৈছে মান্য ভাষা এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে তেখেতৰ অগাধ পাণ্ডিত্য আৰু আকৰ্ষণীয় ব্যক্তিত্ব আৰু বিভিন্ন উন্নয়নমূলক কাৰ্যই বংগৰ নোয়াখালী ৰাজ্যক মুগ্ধ
কৰিছিল। এতিয়া আনন্দৰাম বৰুৱাৰ তেখেতৰ পাণ্ডিত্য, তেখেতৰ আকৰ্ষণীয় ব্যক্তিত্ব হয়নে, এই সকলোবিলাকে বংগদেশৰ এই বংগৰ নোৱাখালী ৰাজ্যক মুগ্ধ কৰিছিল। নোৱাখালীত তেখেতৰ নামেৰে স্কুল, বজাৰ স্থাপন আৰু পুখুৰী খন্দা কাৰ্য এটাৰ প্ৰমাণ। এতিয়া ৰাইজে তেওঁৰ কামৰ প্ৰতি মুগ্ধ হৈছিল, তাৰ প্ৰমাণ হিচাপে তেখেতৰ নামেৰে গঢ়া স্কুলবিলাক, বজাৰ আৰু সেই পুখুৰী খন্দা কাৰ্যৰ পৰা আমি এইটো কথা গম পাওঁ যে তেখেতৰ কাম কাজে নোৱাখালী ৰাজ্যক বহুত মুগ্ধ কৰিছিল। মুগ্ধ কৰা মানে কি? আকৰ্ষিত কৰা। সেই কালত স্ত্ৰী শিক্ষাৰ প্ৰচাৰৰ বাবে তেখেতে নোৱাখালীত এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল। তেতিয়া কি আছিল? স্ত্ৰী শিক্ষা অৰ্থাৎ মহিলা বা ছোৱালীসকলৰ শিক্ষাৰ মানে আগতে গুৰুত্ব নাছিল, সেইকাৰণে তেখেতে সেই গুৰুত্বৰ বাবে বালিকা বিদ্যালয় স্থাপন কৰিছিল। বালিকা বিদ্যালয় মানে কি? ছোৱালী বিদ্যালয় হয়নে? ছোৱালীসকলৰ মানে শিক্ষাৰ উন্নয়নৰ বাবে এই বিদ্যালয় স্থাপন কৰা হৈছিল। সংস্কৃত ভাষাৰ অমৃত মন্থনেই আছিল তেখেতৰ জীৱনৰ একক পথ। অৰ্থাৎ সংস্কৃত ভাষাৰ অমৃত মন্থন মানে কি? সংস্কৃত ভাষাৰ পৰা ওলোৱা সংস্কৃত ভাষাৰ চৰ্চা কৰি সেই ভাষাটো যাতে বিশ্ব দৰবাৰত তেওঁ প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ পৰা সেয়ে আছিল তেখেতৰ জীৱনৰ একক ব্ৰত। অৰ্থাৎ সংস্কৃত ভাষাৰ ওপৰত চৰ্চা কৰাটোৱেই আছিল তেখেতৰ জীৱনৰ একক ব্ৰত। তেখেতৰ দৃঢ় অভিপ্ৰায় আছিল বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা। ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ যাতে বিশ্বৰ বুকুত বিলাব পাৰে, সেয়া আছিল তেখেতৰ অভিপ্ৰায় অৰ্থাৎ ইচ্ছা, আকাংক্ষা। এই উদ্দেশ্যেৰে তেখেতে প্ৰাচীন ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। তেখেতে প্ৰাচীন ভাষা সাহিত্য ভাৰতৰ প্ৰাচীন ভাষা সাহিত্য সাধাৰণতে কোনটো ভাষাৰ ওপৰত প্ৰতিষ্ঠিত আছিল? সংস্কৃত ভাষাৰ ওপৰত প্ৰতিষ্ঠা আছিল, আৰু তেখেতে সেই সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। তেখেতৰ আশাসুধীয়া অধ্যয়নৰ ফলস্বৰূপে, আশাসুধীয়া অধ্যয়ন মানে নীৰৱতাৰে সদায় কৰি থকা সেই অধ্যয়ন, আশাসুধীয়া অধ্যয়নৰ ফলস্বৰূপে সৃষ্টি হৈছিল ব্যৱহাৰ উপযোগী ইংৰাজী সংস্কৃত অভিধান। তেখেতৰ কিছুমান এয়া লিখনি, তেখেতৰ কালজয়ী ৰচনা কি ব্যৱহাৰ উপযোগী ইংৰাজী সংস্কৃত অভিধানত আমি কি শব্দ অৰ্থ পাওঁ, হয়নে নহয়? উচ্চ সংস্কৃত ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ আৰু সৰস্বতী কণ্ঠাভৰণৰ দৰে কালজয়ী অমৰ ৰচনাৱলী। এইসমূহ ৰচনাৱলী কোনে লিখিছিল? পণ্ডিত আনন্দৰাম বৰুৱাদেৱে। তেখেতৰ পাণ্ডিত্যত বিমুগ্ধ হৈ সেই সময়ৰ প্ৰখ্যাত কবি মেকমিলানে এই স্তৱটি লিখিছিল। মেকমিলান এজন কি আছিল? প্ৰখ্যাত কবি আছিল, আৰু তেওঁ এই মানে আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যত মুগ্ধ হৈ আকৰ্ষিত হৈ তেওঁ লিখিছিল কি বুলি? এটা নাম আছে যাৰ পৰশত পুৱাৰ পৰা সন্ধিয়ালৈকে, সন্ধিয়াৰ পৰা পুৱতিলৈকে মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। ই নিজৰাৰ কুলু কুলু শব্দ নহয়, নাইবা হেমন্ত কালৰ গছৰ পাতৰ ৰিপ ৰিপ বতাহৰ হেন্দোলনি নহয়। ই লাৱণ্যময়ী যুৱতীৰ নাম নহয়, লাৱণ্যময়ী যুৱতী মানে ধুনীয়া ছোৱালীৰ নাম নহয়, নাইবা দুপৰ নিশাৰ অমৃত বৰষা বুলবুলৰ ধ্বনিও এই নামত নাই। এই নামটো আন কাৰো নহয়, অলপতে ICS পাছ কৰা আনন্দৰাম বৰুৱাৰ। অৰ্থাৎ আনন্দৰাম বৰুৱাক প্ৰশংসা কৰি তেওঁ এই কথাখিনি লিখিছিল। কোনে লিখিছিল? মেকমিলানে। অসমৰ গৌৰৱ এই জনা মনীষীয়ে 1889 চনৰ 19 জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। জীৱনৰ মূল্যায়ন যে দীৰ্ঘ জীৱনৰ সলনি কৰ্মকীৰ্তিৰ জৰিয়তেহে হয়, এই কথা সুন্দৰভাৱে তেখেতে প্ৰমাণ কৰি থৈ গৈছে। অৰ্থাৎ জীৱনৰ মূল্যায়ন আমি বহু বছৰ জীয়াই থাকিলেই যে কোনোবা দীৰ্ঘজীৱী হ'ব সেইটো নহয়। জীৱনৰ মূল্যায়ন তেওঁ কৰ্মকীৰ্তিৰ জৰিয়তে ৰাখি থৈ গৈছে। অৰ্থাৎ তেওঁ কম বছৰ জীয়াই থাকিও তেওঁ বহু কাম কৰি থৈ গৈছে। গতিকে এই জীৱনৰ মূল্যায়ন সাধাৰণতে আমি কিমান বছৰ জীয়াই আছোঁ সেইটো নহয়, আমি এই জীৱন কালছোৱাত আমি কিমান ৰাইজৰ উন্নতিৰ হকে কিমান কাম কৰিছোঁ সেইটোৱেহে আমাৰ জীৱনৰ মূল্যায়ন কৰে। 39 বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কিমান বছৰ জীয়াইছিল? 39 বছৰ, অৰ্থাৎ 1889 চনত জন্ম, 1850 চনত জন্ম, 1889 চনত তেওঁৰ মৃত্যু। গতিকে এই 39 বছৰীয়া চুটি জীৱনত তেওঁ চিৰকুমাৰ, অৰ্থাৎ তেওঁ কেতিয়াও বিয়া বাৰু কৰোৱা নাছিল। আৰু এই আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে ভাষা সাহিত্যৰ যি অমৃত ভাণ্ডাৰ দি থৈ গ'ল, সি সঁচাকৈ অতুলনীয়। অতুলনীয় মানে কি? কাৰো লগত তুলনা কৰিব নোৱাৰা। বুজি পাইছা নিশ্চয়? ইয়াত পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে চমুকৈ ইয়াত বৰ্ণনা কৰা হৈছে। তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা, মনোযোগেৰে পঢ়িবা, আৰু বাকী জানো আহা এই যিখিনি আছে গোটেইখিনি তোমালোকে পঢ়িবা। ধন্যবাদ।